Hello everyone, welcome to another episode of Affairs Hub. নমস্কাৰ বন্ধুসকল, Affairs Hubৰ এটা নতুন এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এপিছডটোত মই লৈ আহিছোঁ প্ৰাচীন অসমীয়া সাহিত্যৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ তথা লেখনি আৰু সাহিত্যিকসকলৰ নাম। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যন এ হেম সৰস্বতী, অপশ্যন বি হৰিহৰ বিপ্ৰ, অপশ্যন চি কবিৰত্ন সৰস্বতী, অপশ্যন ডি মাধৱ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মাধৱ কন্দলী। এতিয়া চাব, মাধৱ কন্দলীৰ জন্ম হৈছিল 14 শতিকাত আৰু তেখেত আছিল কোন? অসমীয়া সাহিত্যৰ শংকৰী পূৰ্বযুগৰ এজন অন্যতম শ্ৰেষ্ঠ কবি। তেখেতে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু এইজনা পণ্ডিতেই অসমীয়া ভাষালৈ ৰামায়ণখন অনুবাদ কৰিছিল। আৰু ৰামায়ণৰ ৰচক কোন হয়? ৰামায়ণৰ ৰচক বাল্মীকি। বৰ্তমান মাধৱ কন্দলীৰ ৰামায়ণৰ মাত্ৰ 5টা কাণ্ডহে অনুবাদ হিচাপে পোৱা যায়। যিহেতু ৰামায়ণত 7টা কাণ্ড আছে আৰু মাধৱ কন্দলীয়ে অনুবাদ কৰা 5টা কাণ্ডহে পোৱা যায়, যাৰ বাবে পৰৱৰ্তী সময়ত আমাৰ দুজন গুৰু শংকৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰ 2টা কাণ্ডৰ অনুবাদ কৰিছিল। সেয়া আমি পিছৰ প্ৰশ্নৰ জৰিয়তে গম পাম। আজিৰ দ্বিতীয় প্ৰশ্নটো হ'ল, কাণখোৱা কবিতাৰ ৰচক কোন? ইয়াৰ অপশ্যনসমূহ হৈছে এ হেম সৰস্বতী, বি শ্ৰীধৰ কন্দলী, চি কবিৰত্ন সৰস্বতী, ডি মাধৱ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শ্ৰীধৰ কন্দলী। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, জিকিৰসমূহ কোনে ৰচনা কৰিছিল? জিকিৰো হৈছে এটা ভক্তিমূলক গীত হয় আৰু এইসমূহ কোনে ৰচনা কৰিছিল? অপশ্যনসমূহ হৈছে এ আজান পীৰ, বি নিজামুদ্দিন আউলিয়া, চি মইনুদ্দিন চিস্তি, ডি বিছমিল্লা খান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আজান পীৰ। এতিয়া চাব, জিকিৰ গীতসমূহ হৈছে দেহ বিচাৰৰ গীতৰ ইছলামীয় সংস্কৰণ। গদাধৰ সিংহৰ ৰাজত্বকালত আজান পীৰ নামৰ এজন ইছলামপন্থী ফকীৰৰ দ্বাৰা এই গীতসমূহ ৰচিত হৈছিল। গতিকে আজান পীৰ অসমৰ বাসিন্দা নাছিল, তেখেত বাহিৰৰ পৰা আহিছিল আৰু তেখেত কেতিয়া আহিছিল? গদাধৰ সিংহৰ ৰাজত্বকালত। আৰু জিকিৰ নামটোৰ আৰবী অৰ্থটো কি হৈছে? জপ। আৰু ই কি বুজায়? পাৰ্থিৱ জীৱনৰ নশ্বৰতাৰ ধাৰণা হৈছে জিকিৰ আৰু দেহ বিচাৰৰ গীত উভয়ৰে মাজৰ আধ্যাত্মিক সাঁকো। ঠিক আছে, অৰ্থাৎ এইটো যিটো জীৱন, আমি যিটো জীৱনত জীয়াই থাকোঁ, যিটো আমি অনুভৱ কৰিব পাৰোঁ, যিটোত আমি প্ৰেক্টিকেল লাইফ বুলি ক'ব পাৰোঁ, সেই জীৱনটোৰ আচলতে সঁচা নহয়। সেইটোৱে কোনে কয়? জিকিৰে কয় আৰু ভগৱানৰ লগত একাত্ম হোৱাৰ কথা কয়। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল, তলৰ কোনবোৰ কাহিনী গীতৰ উদাহৰণ? অপশ্যনবিলাক হৈছে এ ফুল কোঁৱৰৰ গীত, বি মণি কোঁৱৰৰ গীত, চি জনা গাভৰুৰ গীত, ডি ওপৰৰ আটাইবোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ওপৰৰ আটাইবোৰ। অৰ্থাৎ ফুল কোঁৱৰৰ গীত, মণি কোঁৱৰৰ গীত, জনা গাভৰুৰ গীত এই সকলোবোৰেই হৈছে কাহিনী গীতৰ উদাহৰণ। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল, হেম সৰস্বতীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? আৰু অপশ্যনসমূহ হৈছে এ ধৰ্মনাৰায়ণ, বি দুৰ্লভ নাৰায়ণ, চি নৰনাৰায়ণ, ডি চিলাৰায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দুৰ্লভ নাৰায়ণ। তেখেত কমতাপুৰৰ ৰজা আছিল। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল, প্ৰহ্লাদ চৰিত পুথিৰ ৰচয়িতা কোন? অৰ্থাৎ প্ৰহ্লাদ চৰিত পুথিখন কোনে ৰচনা কৰিছিল? অপশ্যনসমূহ হৈছে এ হেম সৰস্বতী, বি শ্ৰীধৰ কন্দলী, চি কবিৰত্ন সৰস্বতী, ডি মাধৱ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হেম সৰস্বতী। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, বব্ৰুবাহনৰ যুদ্ধ কাব্যৰ ৰচক কোন? ইয়াৰ অপশ্যনসমূহ হৈছে এ হেম সৰস্বতী, বি হৰিহৰ বিপ্ৰ, চি কবিৰত্ন সৰস্বতী, ডি মাধৱ কন্দলী। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি হৰিহৰ বিপ্ৰ। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল, মহাভাৰতৰ জয়দ্ৰত বধ কাহিনীভাগৰ অসমীয়া অনুবাদ কোনে কৰিছিল? ইয়াতে মোৰ কাহিনীভাগৰ দীৰ্ঘিকাৰডাল থাকি গ'ল। অপশ্যনসমূহ হৈছে এ হেম সৰস্বতী, বি হৰিহৰ বিপ্ৰ, চি কবিৰত্ন সৰস্বতী, ডি মাধৱ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কবিৰত্ন সৰস্বতী। ইয়াৰ পাছৰ যিটো প্ৰশ্ন সেইটো হৈছে, কাৰ নিৰ্দেশমৰ্মে মাধৱ কন্দলীয়ে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যনসমূহ হৈছে এ ধৰ্মনাৰায়ণ, বি মহামাণিক্য, চি নৰনাৰায়ণ, ডি চিলাৰায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰ্থাৎ
মহামাণিক্যৰ নিৰ্দেশমৰ্মে মাধৱ কন্দলীয়ে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। তেখেতক ত্ৰিপুৰা ৰজা বুলিও কয়, বৰাহীৰ ৰজা বুলিও কয়। 10 নম্বৰ প্ৰশ্নটো হৈছে কাক অপ্ৰমাদী কবি বুলি কোৱা হয়? অপশ্যনসমূহ হৈছে এ মাধৱ কন্দলী, বি হেম সৰস্বতী, চি হৰিহৰ বিপ্ৰ, ডি ৰুদ্ৰ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মাধৱ কন্দলী। তেখেতক অপ্ৰমাদী কবি আখ্যা দিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল কোনখন গ্ৰন্থক অসমীয়া সাহিত্যৰ মৌচাক বুলি কোৱা হয়? অপশ্যনসমূহ হৈছে এ কীৰ্তন, বি নামঘোষা, চি ভক্তি ৰত্নাকৰ, ডি গুণমালা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কীৰ্তন। কীৰ্তনক অসমীয়া সাহিত্যৰ মৌচাক বুলি কোৱা হয়। কিয়নো মৌচাক বুলি কোৱা হয়? কাৰণ ইয়াতে বেদান্ত, শ্ৰীমদ ভাগৱত, গীতা, পদ্মপুৰাণ ইত্যাদিৰ পৰা আহৰণ কৰা দৰ্শন তত্ত্বসমূহ একেলগ হৈছে। যিদৰে মৌ-মাখিয়ে বেলেগ বেলেগ ফুলৰ পৰা মৌ চুহি আনি মৌচাকত জমা কৰে, ঠিক তেনেদৰে মহাপুৰুষজনায়ো যেন এইবিলাক গ্ৰন্থৰ পৰা, মহৎ গ্ৰন্থৰ পৰা সকলোবিলাক সাৰ তুলি আনি কীৰ্তনত একত্ৰিত কৰিছে। সেয়েহে কীৰ্তনক মৌচাক বুলি কোৱা হয়। ইয়াৰ পাছৰ প্ৰশ্নটো হ'লে কোনে বৰগীতসমূহক নোবেল নাম্বাৰ্ছ আখ্যা দিছে? অপশ্যনসমূহ হৈছে এ ডক্টৰ বাণীকান্ত কাকতি, বি কালিৰাম মেধি, চি মহেশ্বৰ নেওগ, ডি সোণাৰাম চুতীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ বাণীকান্ত কাকতি। তেখেতেই বৰগীতসমূহক নোবেল নাম্বাৰ্ছ আখ্যা দিছে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হাতী মাৰি ভুৰুকাত ভৰোৱা বুলি কোনখন গ্ৰন্থৰ কথা কোৱা হয়? অপশ্যনসমূহ হৈছে এ কীৰ্তন, বি নামঘোষা, চি ভক্তি ৰত্নাকৰ, ডি গুণমালা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুণমালা। গুণমালা গ্ৰন্থখন আচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একে ৰাতিৰ ভিতৰতে ৰচনা কৰিছিল। তেখেতে শ্ৰী মহাভাগৱতৰ সাৰ গুণমালাত একত্ৰিত কৰিছিল আৰু সেয়েহে ইয়াকে হাতীমাৰি ভুৰুকাত ভৰোৱা বুলি কোৱা হয়। অৰ্থাৎ একেটা ৰাতিৰ ভিতৰতে ইমান এখন মহৎ গ্ৰন্থৰ সাৰ তুলি আনি একত্ৰিত কৰাটো আচলতে খুব সহজ কথা নাছিল আৰু মহাৰাজ নৰনাৰায়ণৰ নিৰ্দেশমৰ্মে এই কাম তেখেতে কৰিছিল। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল শংকৰদেৱে কেইখন অংকীয়া নাট ৰচনা কৰিছিল? অপশ্যনসমূহ হৈছে এ 6খন, বি 10খন, চি 7খন, ডি 4খন। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে মোক জনাব। আচলতে মই লিখি দিছোঁৱেই নাটকেইখন, এতিয়া চাব। আচলতে তাক আমি এটা এক্ৰনিমৰ সহায়ত জানিব পাৰোঁ। সেইটো হৈছে পকেৰু পাকাৰা, পত্নীপ্ৰসাদ, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কালীয় দমন, ৰাম বিজয়। অৰ্থাৎ 6খন অংকীয়া নাট মহাপুৰুষজনাই ৰচনা কৰিছিল। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? অপশ্যনসমূহ হৈছে এ আদিকাণ্ড, বি উত্তৰাকাণ্ড, চি সুন্দৰাকাণ্ড, ডি অযোধ্যাকাণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আদিকাণ্ড। আমি প্ৰথম প্ৰশ্নটোত গম পাইছিলোঁ যে মাধৱ কন্দলীয়ে ৰামায়ণ অসমীয়া ভাষালৈ অনুবাদ কৰিছিল আৰু মাধৱ কন্দলীৰ যি ৰামায়ণ আছিল তাৰ মাত্ৰ 5টা কাণ্ডহে পিছলৈ পোৱা গৈছিল। সেইকাৰণে কি হ'ল, মাধৱদেৱে যিটো আদিকাণ্ড সেয়া ৰচনা কৰিলে আৰু উত্তৰকাণ্ডৰ ৰামায়ণ ভাগ কোনে অনুবাদ কৰিলে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। ইয়াৰ পাছৰ যিটো প্ৰশ্ন সেইটো হৈছে নামঘোষাৰ ৰচক কোন? অপশ্যনসমূহ হৈছে এ শংকৰদেৱ, বি মাধৱদেৱ, চি ভট্টদেৱ, ডি মাধৱ কন্দলী। ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন বি মাধৱদেৱ। এতিয়া চাব, মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয় নামঘোষাখনক। আৰু তেখেতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱৰ পাছত 1590-1596 এই চনৰ ভিতৰতে এইখন ৰচনা কৰিছিল বুলি জনা যায়। আৰু তেখেতে এইখন ক'ত ৰচনা কৰিছিল? কোচবিহাৰৰ ভেলাডোঙা নামে ঠাইত। আৰু ইয়াতে কি হৈছে, 1000 ঘোষা আছে বাবে ইয়াক হেজাৰী ঘোষা বুলিও কোৱা হয়। আৰু নামঘোষাৰ যিটো প্ৰথমটি ঘোষা সেইটো মই ইয়াতে উল্লেখ কৰি দিছোঁ। সেইটো হৈছে মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো, ৰসময়ী মাগুহো ভকতি, সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য, ভজু হেন দেৱ যদুপতি। এই প্ৰাৰ্থনাটোৱে যিটো আমি গায়ে থাকোঁ, সেই প্ৰাৰ্থনাটো নামঘোষাৰ আচলতে প্ৰথমটি ঘোষা। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে মাধৱদেৱে ৰচনা কৰা নাটসমূহক কি বুলি কোৱা হয়? অপশ্যনসমূহ হৈছে এ অংকীয়া নাট, বি ঝুমুৰা, চি নাটক, ডি ভাওনা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ঝুমুৰা। ঝুমুৰা হৈছে কি? এবিধ নাট্যশৈলী আৰু এই নাট্যশৈলী কোনে ৰচনা কৰিছিলে? মাধৱদেৱে। আৰু এই নাটসমূহত কি থাকে? শ্ৰীকৃষ্ণৰ বাল্যকালৰ ঘটনাসমূহ থাকে। তাৰ আধাৰতে
ঝুমুৰাসমূহ ৰচনা কৰা হয় আৰু ইয়াৰ চৰিত্ৰবোৰে নৃত্য গীতৰ মাধ্যমেৰে কাহিনী আগুৱাই লৈ যায়। উদাহৰণ কি কি হ'ব? চুৰ ধৰা, পিমপৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বেহাৰ এইবিলাক হৈছে কিছুমান ঝুমুৰাৰ উদাহৰণ। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱক পৃষ্ঠপোষকতা কৰা ৰজাজন কোন আছিল? অপশ্যনসমূহ হৈছে এ ধৰ্মনাৰায়ণ, বি মহামাণিক্য, চি নৰনাৰায়ণ, ডি চিলাৰায়। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে মোক কমেণ্টৰ জৰিয়তে জনাব। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল মহাভাৰত মহাকাব্য কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল? আমি ৰামায়ণৰ কথা গম পালোঁ। এতিয়া যিখন মহাভাৰতৰ অসমীয়া ভাষালৈ কোনে অনুবাদ কৰিছিল? অপশ্যনসমূহ হৈছে এ শংকৰদেৱ, বি মাধৱদেৱ, চি ৰাম সৰস্বতী, ডি মাধৱ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাম সৰস্বতী। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে গীত গোবিন্দ কোনে ৰচনা কৰিছিল? অপশ্যনসমূহ হৈছে এ মাধৱ কন্দলী, বি জয়দেৱ, চি হৰিহৰ বিপ্ৰ, ডি ৰুদ্ৰ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়দেৱ। এতিয়া গীত গোবিন্দখন অসমীয়া ভাষালৈ কোনোবাই অনুবাদো কৰিছিল। তাৰ উত্তৰটো আপোনালোকে মোক কমেণ্টৰ জৰিয়তে জনাব। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে কোমৰ হৰণ কাব্যৰ ৰচয়িতা কোন আছিল? অপশ্যনসমূহ হৈছে এ মাধৱ কন্দলী, বি জয়দেৱ, চি হৰিহৰ বিপ্ৰ, ডি অনন্ত কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অনন্ত কন্দলী। আজিৰ ভিডিঅ'টোৰ শেষৰ যিটো প্ৰশ্ন সেইটো হৈছে গীতি ৰামায়ণ কোনে ৰচনা কৰিছিল? অপশ্যন এ মাধৱ কন্দলী, অপশ্যন বি জয়দেৱ, অপশ্যন চি দুৰ্গা বৰ, অপশ্যন ডি অনন্ত কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দুৰ্গা বৰ। এই যি গীতি ৰামায়ণ সেয়া আচলতে এটি নৃত্যৰ লগত জড়িত আৰু সেয়া হৈছে সকলোৰে পৰিচিত ওজাপালি নৃত্য। এয়াই আছিল আজিৰ ভিডিঅ'টোৰ মূল প্ৰশ্নসমূহ। আচলতে মই ইয়াতে প্ৰাচীন অসমীয়া সাহিত্যৰ কিছুমান উল্লেখযোগ্য লিখনি আৰু সেইসমূহৰ ৰচয়িতানো কোন সেয়াকে দেখুৱাবলৈ যত্ন কৰিলোঁ। ইয়াতে যদি ক'ৰবাত মোৰ ভুল হৈছে তেন্তে নিশ্চিতভাৱে আপোনালোকে ক্ষমা কৰি দিব আৰু লগতে যদি আপোনালোকে মোৰ কণ্টেণ্ট চাই ভাল পায় তেন্তে নিশ্চিতভাৱে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টৰ জৰিয়তে মোৰ ভিডিঅ' চাই কেনেকুৱা পাইছে বা এই ভিডিঅ'টোত কি কি নতুন কথা আপোনালোকে শিকিবলৈ পালে সেয়া জনাবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।